নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ পাঠ 9 সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ড কি, ক'ত, কেতিয়া আৰু কেনেকৈ ইয়াৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। তো ব'লা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কৈছে উত্তৰ লিখা। ইতিহাস কাক বোলে? উত্তৰ: ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী। খ নম্বৰ প্ৰশ্ন: সাধু কথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয়? উত্তৰটো হ'ব: সাধু কথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কাৰণ ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী আৰু সাধুকথা হ'ল সত্যতা নিৰূপণ কৰিব নোৱাৰা সাধু বা কাহিনী। গ নম্বৰ প্ৰশ্ন: ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি? উত্তৰটো হ'ব: ইতিহাস অধ্যয়নৰ সমলবোৰ হ'ল ভগ্নাৱশেষ, শিলালিপি, তামোল লিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকৰ বিৱৰণী ইত্যাদি। ঘ নম্বৰ প্ৰশ্ন: বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল নে? যদি হয়, সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত? উত্তৰ: বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল হয়। এইবোৰ সাহিত্য সমলৰ অন্তৰ্গত। বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা? উত্তৰ: আমি নিজৰ ঐতিহ্য, পৰম্পৰা, কলা সংস্কৃতিৰ প্ৰতি আস্থা আৰু সন্মানৰ মনোভাৱ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে। এই কাম ইতিহাস অধ্যয়নৰ ফলতহে হৈ উঠিব। গতিকে আমাৰ ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। প্ৰথম 6 নম্বৰ প্ৰশ্ন: বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি? উত্তৰ: বুৰঞ্জী আৰু ইতিহাস দুটা শব্দৰ মাজত কিছু গুণগত পাৰ্থক্য আছে। বুৰঞ্জী শব্দটো মূলত টাই ভাষাৰ। সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ পোৱা যায়, আনহাতে ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। তো ছাত্ৰ ছাত্ৰীসকল, এইটো পাঠ খালী প্ৰশ্ন উত্তৰেই আছিল। ইয়াত শুদ্ধ উত্তৰ আৰু চমু টোকা আৰু খালী ঠাই এইবোৰ নাই। তোমালোকে কিতাপৰ পৰা এইটো পঢ়ি চাবা, তাত এইবোৰ নাই। কিন্তু ইয়াৰ প্ৰশ্ন উত্তৰকেইটা গুৰুত্বপূৰ্ণ, তোমালোকে এইবোৰ শিকিবা আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।